সময়ৰ লগত পৰ্যাপ্ত সময় নাথাকে আপোনাক আৰু দুনাই পুনৰ সময় দিবলৈ। ভুল পথত দ্ৰুতগতিত দৌৰাতকৈ সঠিক পথত লাহে লাহে খোজকাঢ়ি যোৱাটো বহুগুণেই ভাল। হৃদয়খন সদায় স্পষ্ট আৰু পৰিষ্কাৰ কৰি ৰাখক। জীৱনৰ বিয়লি বেলাত হিচাপ কৰ্মৰহে হ'ব, উপাৰ্জনৰ নহয়। হয়তো হাজাৰজন আপোনাক ভাল পোৱা থাকিব পাৰে, কিন্তু সেই এজনেই আপোনাৰ কাৰণে বেষ্ট, যিজন নেকি আপোনাৰ লগত সকলো সময়তেই থাকে। এই 5টা বস্তু সদায় ত্যাগ কৰক: আনক সুখী কৰা আৰু আনৰ পৰা বেছি আশা কৰাটো, অতীতৰ লগত জীয়াই থকা, নিজকে আনতকৈ কম নহয় বুলি কোৱা আৰু জোখতকৈ বেছি ভবাটো। সহজ সৰল হওক, বিশ্ব ব্ৰহ্মাণ্ডই বিচৰা ধৰণে গলি মাটি আৰু বায়ুৰ লগত মিলি যাওক। যদি সময় বেয়া চলি আছে, খুব বেছি পৰিশ্ৰম কৰক, আৰু যদি সময় ভাল চলি আছে তেন্তে আনক সহায় কৰক। তাৰ পাছতো যদি কোনেও আপোনাৰ মূল্য বুজি নাপায়, তেতিয়াই বুজি ল'ব যে ভঙা চিঙা লোহৰ বেপাৰীয়ে হীৰাৰ মূল্য কেনেকৈ বুজিব। আপুনি যিমানেই বেছি প্ৰিয় হ'ব বিচাৰিব, আপোনাৰ সিমানেই বেছি আঘাত লাগিব। সৎ পথেৰে কমোৱা পইচা মানুহে খায়, কিন্তু অসৎ পথেৰে কমোৱা পইচা মানুহকেই খাই শেষ কৰে। এজন ব্যক্তিৰ আৱেগিক ক্ষতি হোৱাটো অতি বিৰল, আৰু ধৈৰ্য ধৰাজন কেতিয়াও বিফল নহয়, এইটো কিন্তু সত্য। যদি কোনোবাই আপোনাক তেখেতৰ দুখৰ কথাবোৰ কয়, তেতিয়া আপুনি ধৈৰ্য আৰু সন্মান সহকাৰে মন দি শুনিব, কাৰণ সেই কষ্টৰ কথা আপুনি মাত্ৰ শুনিছেহে, সেই মানুহজনে যে ভুগিছে। কেতিয়াবা কেতিয়াবা মনটোৱে কয়, সেই মানুহবোৰৰ লগত তেনেকুৱাই ব্যৱহাৰ কৰিব মন যায়, যেনে ব্যৱহাৰ আমাৰ লগত কৰে। কিন্তু আকৌ হৃদয়খনে কয়, যদি আমিও তেনেকুৱাই হওঁ, সিহঁতৰ আৰু আমাৰ মাজত পাৰ্থক্য কি থাকিব? অকল ধন নহয়, আশীৰ্বাদ উপাৰ্জন কৰিবলৈও শিকক, কাৰণ যেতিয়া ধন উপাৰ্জন কৰা হয়, অকল সামগ্ৰীহে ঘৰলৈ আহে। কিন্তু যেতিয়া আশীৰ্বাদ উপাৰ্জন কৰা হয়, তেতিয়া অকল ধনেই নহয়, ধনৰ লগতে সুখ, স্বাস্থ্য আৰু মৰম ভালপোৱা সকলো আহে। ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনাতকৈ কম ধন থকাসকলক গুৰুত্ব দিয়ক, ধন্যবাদৰ পাত্ৰ হ'ব। বিপদৰ সময়ত আপোনাতকৈ বেছি বিপদত থকাসকলক লক্ষ্য কৰক, নিজকে ধৈৰ্য ধৰা এজন কৰি তুলিব পাৰিব। কাৰোবাক যদি ভাল পায়, ইমানেই বেছি মৰম কৰক, কোনো এটা ঠাই খালী নাৰাখিব। সিমানখিনি কৰাৰ পাছতো যদি আপোনাৰ হ'ব নোখোজে, তাক যাবলৈ দিয়ক। আপোনাক কোনোবাই কমকৈ হ'লেও যদি সহায় কৰিছে, তেওঁক কেতিয়াও পাহৰি নাযাব। কিন্তু মনত ৰাখিব, আপুনি কাৰোবাক কৰা সহায় লাগিলে যিমানেই ডাঙৰ নহওক কিয়, সেইবোৰ সোঁৱৰাই থাকিবলৈ যত্ন নকৰিব। মিছা কথা কৈ ভৰসা ভংগ কৰাতকৈ সঁচা কথা কৈ সম্বন্ধই ভাঙি দিয়ক। কাৰণ সম্বন্ধ আকৌ গঢ়ি তুলিব পাৰিব, কিন্তু ভাঙি যোৱা ভৰসা কেতিয়াও জোৰা নালাগে। যেতিয়াই কোনো এক সময়ত কাৰোবাক লগ পায়, সেই সময়খিনি গুৰুত্বৰ আৰু ভাল লগাবলৈ চেষ্টা কৰক, কাৰণ গোটেইটো জীৱন শেষ হৈ যাব ভাল সময়ৰ কাৰণে সুবিধা বিচাৰিলে। এতিয়া মোৰ লগত কি হৈ আছে এইবোৰ যদি নাভাবি, যদি মানুহে এতিয়া মই কি কৰি আছো, এইবোৰৰ ওপৰত যদি বিচাৰ বিবেচনা কৰিবলৈ লয়, জীৱনটো আৰু বেছি সুন্দৰ হৈ পৰিব। যদিহে আপুনি কষ্টত আছে, এই 7টা গুণে আপোনাক বচাই ৰাখিব। আপোনাৰ জ্ঞান, আপোনাৰ বিনম্ৰতা, আপোনাৰ বুদ্ধি, আপোনাৰ ভিতৰৰ সাহস, আপোনাৰ ভাল কৰ্ম, সঁচা কথা কোৱাৰ অভ্যাস আৰু নেদেখাজনৰ অৰ্থাৎ ভগৱানৰ প্ৰতি থকা অটুট বিশ্বাস। লোভ, ঈৰ্ষা আৰু দুখ, এই 3টা বস্তুৱে মানুহক ধ্বংস কৰি দিয়ে। সেইটোৰ পৰাই আৰম্ভ কৰক যিটো আপোনাৰ লগত আছে, সেইয়াৰ পৰাই আৰম্ভ কৰক য'ত আপুনি আছে। হাজাৰ হাজাৰ সপোন ধ্বংস কৰি দিয়া হয় ভাল সময় সুযোগ বিচাৰি ফুৰাৰ অপেক্ষাত। তাকেই গ্ৰহণ কৰক যিটো আপোনাৰ ভাল লাগে, আৰু তাক ত্যাগ কৰক যিটো আপোনাৰ বেয়া লাগে। কিবা নহয় কিবা কামত নিজকে সদায় ব্যস্ত ৰাখক,
কাৰণ পৃথিৱীখনত থকা ব্যস্ত মনুষ্যৰ দুখী হৈ থাকিবলৈ আহৰিনো ক'ত? মনত ৰাখিব, উত্তমতকৈ সৰ্বোত্তম সেইজনেই হৈছে যিজনে নেকি সমালোচনাৰ সন্মুখীন হৈও সহি থাকিব পাৰিছে। এই তিনিটা বস্তুৰ ব্যৱহাৰ সদায় ব্ৰহ্ম অস্ত্ৰৰ দৰেই হয়। তীক্ষ্ণ বুদ্ধি, লেহেমীয়া মাত আৰু ভাবি চিন্তি কোৱা কথা। প্ৰশংসা কৰিলে মমৰ দৰে গলি নাযাব, খং উঠিলে জুইৰ দৰে জ্বলি নাযাব। সমালোচনাত গাখীৰৰ দৰে উতলি নুঠিব আৰু শব্দত পিছলি নাযাব। নিজতকৈ ডাঙৰজনৰ বিচাৰ বিবেচনাৰ সদায় সন্মান কৰিব, লাগিলে তেওঁ পঢ়া শুনা নহওকেই। সেই ব্যক্তিসকলৰ কথাত অনুভৱৰ ভঁৰাল থাকে। যি জ্ঞান আপোনালোকে পাঠ্যক্ৰমত নাপায়, সেই জ্ঞান তেওঁলোকৰ অনুভৱত পোৱা যায়। সেই মানুহজনক কেতিয়াও বিশ্বাস নকৰিব, যিজনে নেকি আনৰ কথা কৈ ফুৰে। সফলতাক কেতিয়াও মূৰৰ ওপৰত উঠিবলৈ নিদিব আৰু অসফলতাক হৃদয়ত প্ৰৱেশ নকৰাব। সেই সুখ সদায় ত্যাগ কৰক, যিয়ে নেকি আনৰ দুখৰ কাৰণ সৃষ্টি কৰে। যদি জীৱনত কিবা দুখ, অসুবিধা আৰু কিবাহৰ কমি থাকিলে তাক উন্নত আৰু শুধৰাবলৈ চেষ্টা কৰক। তাৰ বিষয়ে ভাবি চিন্তা কৰাৰ কি প্ৰয়োজন? ব্যক্তিত্বৰ মাজত অলপ কঠোৰতা থকাটো অত্যন্ত আৱশ্যক। কেতিয়াও এই কথা ভাবি থমকি নৰব যে মানুহে বা সমাজখনে কি ক'ব। সমাজ বা মানুহেতো প্ৰথম দিনত হাঁহিব, দ্বিতীয় দিনত ঠাট্টা কৰিব, তৃতীয় দিনা সকলো পাহৰি যাব। সেইকাৰণে মানুহৰ কথা চিন্তা নকৰিব, কৰিব সেইটো যিটো নেকি উচিত, উচিত সেইটো যিটো নেকি আপোনাৰ মনে বিচাৰে, যিটোত নেকি আপুনি সুখী আছে। এই জীৱনটো আপোনাৰ হয়, সমাজত সমালোচনা কৰা লোকসকলৰ নহয়। সকলোৰেই ধ্যান ৰাখক, লগতে নিজৰো ধ্যান ৰাখিব। সদায় হাঁহি মুখে থাকক, কেতিয়াবা নিজৰ কাৰণে, কেতিয়াবা আপোনজনৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ।